আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ একেবাৰে সহজ পদ্ধতিৰে বনোৱা কেইটামান চুজি লাড়ু আৰু এই লাড়ুকেইটা একেবাৰে কম সময়তে মানে 5 মিনিটৰ ভিতৰতে তৈয়াৰ হৈ উঠে। গতিকে একেবাৰে কম সামগ্ৰীৰে বনোৱা এই লাড়ুকেইটা আমি কেনেকৈনো তৈয়াৰ কৰিছোঁ তাকে চাওঁ বলকচোন। আৰু ঘৰত যদি কেতিয়াবা হঠাতে কোনোবা আলহী আহে আৰু আপুনি নিজ হাতেৰে কিবা এটা তৈয়াৰ কৰি খুৱাওঁ বুলি ভাবে তেতিয়াহ'লে এই লাড়ুকেইটা আপোনালোকে ট্ৰাই কৰিব পাৰে। তেতিয়াহ'লে বলকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু এই লাড়ুকেইটা বনাবলৈ কিনো সামগ্ৰী লৈছোঁ এয়া চাওকচোন। প্ৰথমতে লাগিব অলপ চুজি, মই ড্ৰাই ফ্ৰুটছ লৈছোঁ আলমণ্ড, আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে। লগতে চেনি লাগিব বা গুড়, আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰে। মোৰ বৰ্তমান লাড়ুকেইটা বনাওঁতে মোৰ গুড় নাছিল ঘৰত, গতিকে মই চেনিকে ব্যৱহাৰ কৰিছোঁ। গুড় ল'লে কিন্তু আৰু বেছি টেষ্টি হৈ উঠে লাড়ুকেইটা। এতিয়া মই লাড়ুকেইটাৰ কাৰণে চুজি লৈছোঁ 1.5 কাপ আৰু চেনি সেই একেটা কাপেৰে জুখি লৈছোঁ 4/3 ভাগ। আপোনালোকে কিন্তু মিঠাটো আপোনালোকৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰে, কম বেছি কৰিব পাৰে। আলমণ্ড কেইটা এনেদৰে অকণমান পাতলকৈ কাটি লৈছোঁ। তাৰপিছতে আমি গেছত এখন কেৰাহী আমি বহাই দিছোঁ। এয়া কেৰাহীখন অকণমান গৰম হ'বলৈ দি তাতে মই ব্যৱহাৰ কৰিম 2 চামুচ ঘি। ঘিটো আপোনালোকৰ নিজৰ হিচাপ অনুসৰি দিব পাৰে, কম বেছি কৰিব পাৰে। ঘিটো দিলে লাড়ুটোৰ সোৱাদটো আৰু খুব বেছি সুস্বাদু হৈ পৰে। এয়া ঘিখন গৰম হোৱাৰ পিছতে এতিয়া ইয়াতে দি দিছোঁ আমি চুজিখিনি। এইখিনি 2 পৰা 2.5 মিনিট সময় আমি ল' টু মিডিয়াম ফ্লেমত আমি ভাজি ল'ম। চুজিখিনি একেবাৰে ৰঙা হৈ যাবলৈ নিদিব, অলপ ৰঙচুৱা ভাৱ এটা আহিলে এইখিনিত আমি নমাই থ'ব পাৰিম। এতিয়া এইখিনি ভাজি থকাৰ সময়তে ইয়াত আমি ড্ৰাই ফ্ৰুটছ আপোনালোকে কি ব্যৱহাৰ কৰে সেইখিনি দি দিব। মই যিহেতু অকল আলমণ্ডেই লৈছোঁ আজি, গতিকে আলমণ্ড কেইটা এয়া দি দিছোঁ, কাটি লোৱা আলমণ্ডখিনি। আপোনালোকে ইয়াতে কাজুও ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে কিচমিচো ব্যৱহাৰ কৰিব পাৰে। মই বৰ্তমান আলমণ্ডেই দিছোঁ আৰু এতিয়া এইখিনি সময়ত দি দিছোঁ চেনিখিনি আৰু গোটেইখিনি একেলগে ভালদৰে ভাজি লৈছোঁ। এইখিনি ভাজোঁতে মাত্ৰ 2 পৰা 2.5 মিনিট সময় লাগিব। আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান ইলাচি গুড়ি দিলে লাড়ুকেইটাৰ সোৱাদটো আৰু গোন্ধটো খুব ধুনীয়া আহে, ভাল লাগে। আপোনালোকে অকণমান ইলাচি গুড়ি কিন্তু ব্যৱহাৰ কৰিব, অপশ্যনেল হয়, নাথাকিলেতো উপায় নাই, থাকিলে ইলাচি গুড়ি অকণমান দিব, খুব ধুনীয়া হয় লাড়ুকেইটা। এইখিনি ধুনীয়াকৈ ভাজি লৈ আমি এখন কাঁহীত এইখিনি ঠাণ্ডা হ'বলৈ উলিয়াই লৈছোঁ। এতিয়া অকণমান ঠাণ্ডা হ'লে একেবাৰে ঠাণ্ডা হৈ যাবলৈ নিদিব, অকণমান গৰম ভাৱটো থাকোঁতে আমি লাড়ুকেইটা বনাম। আৰু এতিয়া আমাক লাগিব অকণমান গাখীৰ কিন্তু একদম কম পৰিমাণে হ'লেই হৈ যায়, বহুত বেছি গাখীৰ নালাগে। এয়াতো মই আধা কাপতকৈ কম গাখীৰ লৈছোঁ, ইয়াৰ পৰাও কিজানি বাচিয়ে যাব। এতিয়া অকণকৈ ইয়াতে গাখীৰখিনি মিহলাই যাম আৰু লাড়ুকেইটা আমি তৈয়াৰ কৰি যাম। গতিকে চাওকচোন কেনেকৈ কৰিছোঁ। এতিয়া অলপকৈ চুজি এনেকৈ সানি আমি লাড়ুকেইটা তৈয়াৰ কৰিম। আপোনালোকে চাগে মোৰ চুজিৰ গুড়িখিনি অকণমান ৰঙচুৱা দেখিছে। আচলতে মই ৰাতি বনাই আছোঁ লাড়ুকেইটা, গতিকে লাইটৰ পোহৰৰ কাৰণে অকণমান তেনেকুৱা দেখিব পাৰে, কিন্তু খুব ধুনীয়া ৰং এটা উঠিছে। আৰু এতিয়া এনেদৰে অলপকৈ গাখীৰ মিহলাই মই গোটেই লাড়ুকেইটা তৈয়াৰ কৰি লৈছোঁ। আৰু লৈছোঁ অকণমান ডেচিকেটেড কোকোনাট পাউডাৰ, তাতে মই গোটেই লাড়ুকেইটা ধুনীয়াকৈ সানি লৈছোঁ। ডেচিকেটেড কোকোনাট পাউডাৰ ব্যৱহাৰ কৰিলে লাড়ুকেইটা দেখিবলৈ আৰু বেছি ধুনীয়া হৈ পৰে। আপোনালোকৰ হাতত যদি সেইকণ সময় ডেচিকেটেড কোকোনাট পাউডাৰ নাথাকে তেতিয়াহ'লে কিন্তু শুকান চুজি গুড়িও ব্যৱহাৰ কৰিব পাৰে। এয়া চাওকচোন ধুনীয়াকৈ মোৰ লাড়ুকেইটা সম্পূৰ্ণ হৈ উঠিল আৰু ধুনীয়াকৈ ওপৰত মই অকণমান আলমণ্ডৰ টুকুৰা সজাই দিছোঁ। আৰু নহয়নে ফ্ৰেণ্ডছ, 5 মিনিটৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিল আমাৰ লাড়ুকেইটা আৰু খাবলৈও বহুত সুস্বাদু হয়। গতিকে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু যিহেতু নিজ হাতে বনোৱা ঘৰতে, গতিকে হেল্ডিও হয় আৰু নিজ হাতে বনোৱা কিবা এটা আলহীক খোৱায়ো মনটো ভাল লাগে। গতিকে ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ যাতে আৰু ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ তাৰ কাৰণে সদায় চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।